পুনৰ আহিলোঁ আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ। আহক তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কি খবৰ সকলোৱে? খবৰ চাগে সকলোৱে ভালেই, কাৰণ বিহু পালেহি আৰু আমাৰো ভালেই, মানে মোৰ বহুতেই ভাল, কাৰণ বা আৰু মই আজি ফুৰিবলৈ যাম আৰু ক'তো যাম আপোনালোকক এতিয়া নকওঁ। তেনেহ'লে ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। হাই হাই কৈ দিয়া আকৌ। আৰু আমাৰ লগত মাও আহিছে আগবাঢ়িবলৈ, আৰু বাপাকে দেখুৱাইছোঁ, মা গৈ আছে। কি বুলি কয়, মই ফোন কৰিবলৈ ক'ম বাৰু, এই নম্বৰতে ক'লে হ'ব। বাছত বহি আছোঁ এতিয়া আমি বাহঁতৰ ঘৰলৈ যাওঁ, আপোনালোকে চাই থাকোঁ। আৰু বাহঁতৰ ঘৰ মানে ডিব্ৰুগড়, আপোনালোকক কোৱা নাছিলোঁ যিহেতু ডিব্ৰুগড়। এতিয়া গৈ আছোঁ মানে বাছখন হোৱাই নাই, এতিয়ালৈকে ৰখি আছে বাছ, মানুহ হ'লেহে যাব, মানুহ হোৱাই নাই। আমি জাষ্ট পাইছোঁহি দুৱাৰৰ চুক। এতিয়া আমাক ভিনদেউ আগবঢ়াই নিলেহি, তাৰপাছত এতিয়া ভিনদেউ ডিউটিলৈ গৈছে। গুড মৰ্ণিং গাইজ। কালি আমি আহিলোঁ, আহি পিনি থাকিলোঁ আৰু বৰষুণ দিলে, সেইটো কাৰণে আমি ফুৰিব যাব নোৱাৰিলোঁ, আৰু এতিয়াও বৰষুণ দিয়ে আছে বাৰু। তেতিয়াও আমি অলপ ইউনিভাৰ্চিটিখন চাবলৈ যাম আৰু আপোনালোককো দেখুৱাম। তেনেহ'লে ব'লক ভিডিঅ'টো স্ক্ৰীন মাৰি চাই থাকক। আমি এতিয়া এই চাইডেদি ইউনিভাৰ্চিটি যাম, মানে বাহঁতৰ ঘৰৰ পৰা ওচৰ হয়, সেইটো কাৰণে আমি এইফালেদি যাম। আমি ডিব্ৰুগড়লৈ যে আহিছিলোঁ, এয়া মুনুবাহঁতৰ ঘৰলৈ আহিছিলোঁ। মুনুবা ইয়াতে পঢ়া ডিব্ৰুগড়, মুনুবা আমাক দেখাবলৈ আনিছে। আৰু মুনুবা কেতিয়াবা পঢ়া ইয়াত কৈ দিয়াচোন? 2015 চনৰ পৰা। এয়া বা আজি ভিনদেউৰ লগত চিনেমা এখন চাব আহিছোঁ, কাশ্মীৰ ফাইলছ।
বাই আমাৰ আগলৈ আহিছে আৰু তেনেহ'লে ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ